আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটি বৃহৎ ঘোষণা জনাবলৈ লৈছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়াইছে এটি বৃহৎ ঘোষণা। ৰাজ্যত অৰুণোদয় আঁচনি 3.0 নতুনকৈ লঞ্চ কৰিবলৈ লৈছে। তো ইয়াৰ বাবে অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব ইয়াৰ নিৰ্বাচন প্ৰক্ৰিয়া। তো আচলতে কোনে পাবলৈ গৈ আছে এই আঁচনিৰ সুবিধা আৰু কি আপোনাৰ নথিপত্ৰ থাকিব লাগিব, যাৱতীয় কথাখিনি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব। তো বন্ধুসকল, চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল অফ থাকি দিব, কাৰণ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বাবতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো ৰাজ্যত 3.0 অৰুণোদয় আঁচনি আৰম্ভ কৰিবলৈ লৈছে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ এটা ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। এটি ৰেচন কাৰ্ড আৰু এটি আধাৰ কাৰ্ড থাকিলে আপুনি এই সুবিধাটো ল'ব পাৰিব। অহা ছেপ্টেম্বৰ মাহৰ পৰাই ষ্টাৰ্ট হ'ব নিৰ্বাচনী প্ৰক্ৰিয়া আৰু লগতে নতুনকৈ 20 লাখ হিতাধিকাৰীয়ে এই সুযোগটো ল'বলৈ সক্ষম হ'ব। অৰ্থাৎ ৰাজ্যত নতুনকৈ 20 লাখ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ জৰিয়তে সুবিধা ল'ব পাৰিব। তো আহকচোন অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ। অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব, যে মই ফটক কৰি পূৰণ কৰি দিছোঁ। আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো, তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল, মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব, আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব, তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয়, তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব, বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই, তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে, অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম।